ষ্ট্ৰেইট হোৱাৰ পিছত এইটো মিঠুলে যে দিয়া হৈছিল না নাই নহয় স্মুথিং ক্ৰীম দিয়াৰ পিছত এইটো ৰিজাল্ট আহিছে হেয়াৰৰ টেষ্ট আপোনাৰ কৰিম ষ্টাৰ্টিং কৰি আছে ইয়াত ষ্টেণ্ডাৰ্ড ফিলিপছৰ হয় ভাল হ'ব লাগিব তেতিয়া ষ্ট্ৰেইট কৰোঁতে খুব ভাল ৰিজাল্ট ওলায় দেখিছেনে প্লেটটো মিহি হ'ব লাগিব ষ্ট্ৰেইট কৰি আছে চুলিখিনি ভালকৈ যদি ষ্ট্ৰেইটনাৰটো যদি ভাল হয় আৰু ষ্ট্ৰেইট কৰি চুলিবিলাক ধুনীয়া হৈ আহে কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ কামবিলাক যদি ভাল হৈছে সৰু সৰু ছেকশ্যন ল'ব পূৰা পাৱাৰত ল'ব কিমান আছে কিমান আছে ফুল ষ্টিমটো ল'ব ভালকৈ কৰিলে ভাল ৰিজাল্ট হ'ব ভাল হ'ব লাগিব
টাইমটো মেইনটেইন কৰিব। মিনিটে ছেট কৰিব লাগে। 3 মিনিটৰ পিছত जाने वाला है ना, सुबह तो जाने के बाद आया। ओ इसको हो गया। অফ কৰিলোঁ। ষ্ট্ৰেট কৰাৰ পিছত এবাৰ আমাৰ নিউট্ৰেলাইজাৰটো ইউজ কৰিম। এইটো ষ্ট্ৰেট কৰাৰ পিছত ক্ৰীম কৰি ষ্ট্ৰেট কৰাৰ পিছত এইটো ৰিজাল্ট ওলাইছে। তাৰপিছত আমি নিউট্ৰেলাইজাৰটো ইউজ কৰিম এতিয়া। আপোনাৰ ডাঙৰ ছেকশ্যন কৰিলেও কোনো কথা নাই। নিউট্ৰেলাইজাৰ আপুনি ডাঙৰ ছেকশ্যন কৰিব পাৰে। ষ্ট্ৰেট কৰাৰ সময়ত এইটো সৰু ছেকশ্যন কৰিলেও হ'ব। যেতিয়া নিউট্ৰেলাইজাৰ লগোৱা হয় তেতিয়া ডাঙৰ ছেকশ্যন কৰিলেও কোনো কথা নাই। ছেকশ্যন ৱাইজ ওলাই ল'ব। ছেকশ্যন ৱাইজ এনেকৈ ডাঙৰ ছেকশ্যন কৰি ওলাই কিনে নিউট্ৰেলাইজাৰ লৈ ল'ব। এইটো যদি এইটো লিকুইড হয় এইটো স্কাল্পত লাগিলেও একো নহয়, লাগিব নালাগে, তথাপিও লাগিলেও প্ৰব্লেম নাই, কাৰণ লিকুইড হয়তো লাগি যাবও পাৰে। যেনেকৈ আমি ষ্ট্ৰেট কৰাৰ সময়ত টানি কৰিছিলোঁ তেনেকৈ ঠিক তেনেকৈ একেই প্ৰচেছত টানি এইটো সমানকৈ কৰিব লাগে। চৰ্দি লাগি গৈছে। ফাইনেল ৰিজাল্ট ষ্ট্ৰেট হৈছে। ফাইনেল ৰিজাল্ট যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ফাইনেল ৰিজাল্ট হৈছে এনেকুৱা হৈছে। কমেণ্ট কৰি জনাব আপোনালোকে। বাইরে